নমস্কাৰ গাইজ, আজি বহু যুগৰ মূৰত পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আচলতে কেতিয়াবাই আপলোড কৰিব লাগিছিল, কিন্তু পৰীক্ষা চলি থকাৰ বাবে দুদিনমান আপলোড কৰা দেৰি হ'ল। এই যে আমাৰ ব্যস্ততাখিনি দেখিছে, এই ব্যস্ততাখিনি হৈছে আমাৰ ডিপাৰ্টমেণ্ট ফেয়াৰৱেলৰ ব্যস্ততা। মই সদায়ে কওঁ যে আমাৰ কলেজত কিবা নহয় কিবা এটা অনুষ্ঠান হৈ থাকিলে খুব ভাল লাগে, কিন্তু এই কথাষাৰ ফেয়াৰৱেলৰ লগত একেবাৰে খাপ নাখায়। বাৰু যি কি নহওক, এই স্ক্ৰীণত যে দেখি আছে ল'ৰাজন, সেইজন হৈছে আমাৰ AGS দেৱাশিষ আৰু তাৰ আনচাকচেছফুল বটল ফ্লিপ চেলেঞ্জ। তাক বাদ দিয়ক, এইখন আছিল আমাৰ ইনভিটেশ্যন কাৰ্ড আৰু এয়া হৈছে আমাৰ কৰ্মচাৰী ভণ্টিসকল। তেওঁলোক ইমানেই টেলেণ্টেড যে আমি নাচি থাকোঁ মানে তেওঁলোকৰ আধা আধি ডেক'ৰেশ্যন শেষেই হ'ল। এই ভিডিঅ'টোত মই সৰু সুৰা কিছুমান মুভমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ডিপাৰ্টমেণ্ট ফেয়াৰৱেলৰ ভিডিঅ' আহি আছে, গতিকে ছাবস্ক্ৰাইব কৰি থ'ব।